অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ ভুৱা বাতৰি প্ৰচাৰ কৰা একাংশক আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লৈছিল শ্যামন্তিকা শৰ্মাই আৰু এই কথা সামাজিক মাধ্যমত শ্যামন্তিকা শৰ্মাই ছ'চিয়েল মিডিয়া যোগে জনাইছিল। কিন্তু তাত তেওঁ কেইবাটাও ছ'চিয়েল মিডিয়াৰ নাম উল্লেখ কৰাৰ উপৰিও ভুলবশতঃ লখিমপুৰ লাইভ নামৰ চেনেল এটাৰো নাম উল্লেখ আছিল আৰু সেয়েহে কিছুদিন আগত শ্যামন্তিকা শৰ্মাই লখিমপুৰ লাইভ নামৰ চেনেলটোক ক্ষমা খুজিলে আৰু তাত তেওঁ এনেদৰে লিখিছিল যে যোৱাকালি গহপুৰ হেডলাইন্সৰ ঠাইত লখিমপুৰ লাইভ বুলি ভুলতে পোষ্ট কৰি পালোঁ। লখিমপুৰ লাইভত যিসকল কৰ্মকৰ্তা আছে তেখেতলোকে যাতে বেয়া নাপায়। ধন্যবাদেৰে শ্যামন্তিকা শৰ্মা। বন্ধুসকল, যিহেতু মানুহ মাত্ৰেই ভুল হয়, তো এই ক্ষেত্ৰত আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত জনাই দিবচোন আৰু আপোনালোকে যদি শ্যামন্তিকা শৰ্মাক ভাল পায় তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।